নমস্কাৰ বন্ধুসকল, ডিটেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, কালি মই আপোনালোকক জনাইছিলোঁ যে জিঅ'ৰ যিটো জিঅ' প্ৰাইম মেম্বাৰশ্বিপ সেইটো 2019 চনৰ 31 মাৰ্চলৈকে বঢ়াই দিয়া হ'ব। গতিকে মই আজি আপোনালোকক ক'ম যে তাক কেনেকৈ আপোনালোকে এবছৰলৈ বৃদ্ধি কৰিব পাৰে। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ যিটো মাই জিঅ' এপ আছে সেইটো অ'পেন কৰক আৰু অ'পেন কৰাৰ পিছত আপোনালোকে একদম ওপৰৰ ফালে দেখিব কংগ্ৰেচুলেশ্যনছ এক্সটেণ্ড জিঅ' প্ৰাইম ফৰ এ ইয়াৰ ফ্ৰী, আৰু তাৰ সোঁ চাইডে আপোনালোকে পাব গেট নাও। তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এখন নতুন উইণ্ড' খোল খাব আৰু সেইটোৰ কিছু টাইম ল'ব, খুব বেছি 30 ছেকেণ্ড মানৰ ভিতৰত এইটো আহি যাব আৰু তাত আপোনালোকে আপোনালোকৰ যিটো জিঅ' প্ৰাইমৰ ভেলিডিটি সেইটো বঢ়াব পাৰিব। এই পেজটোত আপোনালোকে নিজৰ নাম্বাৰটোৰ উপৰিও আৰু কোনোবা যদি আপোনালোকৰ বন্ধুবৰ্গ বা ফেমিলি মেম্বাৰৰ যদি নাম্বাৰ এড কৰি ৰাখিছিলে তেওঁলোকৰো যিটো জিঅ' প্ৰাইম সেইটো এক্সটেণ্ড কৰিব পাৰে। যিটো প্ৰচিড বটন আপোনালোকে তলৰ ফালে দেখিছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো জিঅ' প্ৰাইম সেইটো হৈ যাব। যেতিয়া ৰিকুৱেষ্ট ৰেষ্ট ছাকচেছফুলি দেখাব তেতিয়াই আপোনালোকে বুজিব যে আপোনালোকৰ ৰিকুৱেষ্টটো একচেপ্ট কৰা হৈছে। গতিকে এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ যদি কিবা কমেণ্ট আছে আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে। এনেকুৱা ভিডিঅ' আৰু লাভ কৰিবলৈ আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।